Hi friends, video to jodi bhal lage please subscribe kori dibo aru etia bolok video to start koru. ইবাৰ বৰষুণ নাই কুচিয়া পাৰবা ইমান কষ্ট হৈছে এই পানী নাই সেইকাৰণে মই কুচিয়া পাৰবা এই হাজিৰা হাল মাতছো এই পানী হিচি পেলে কুচিয়া পাৰব আঞ্জা পেলাতে লৈ ভি নেকি এয়া যে অলপ আগতে মাতটো শুনিছিলে এয়া মোৰ মা মানে মোৰ শাহু মা যি মায়ে ভঁৰালৰ পৰা ধান উলিয়াইছে আৰু এইবোৰ কাম মোৰ কাৰণে একেবাৰে নতুন সেয়ে মায়ে মোক চাই থাকিব দিছে আৰু কৈছে তই ভিডিঅ' কৰি থাক এই ধান ওলালো ভাকৰিৰ পৰা ওলাই জাৰলো এতিয়া মিলি দিছোঁ আজি 2 দিন শুকাব লাগিব শুকাই বানি আনি চাউলকেইটা যোগাৰ কৰি পথাৰৰ কামত ব্যস্ত আৰু ভাদ মাহক লাগি আহাৰৰ পৰা কল পচলা আৰু গাহৰি মাংস ৰেচিপিটো মই বেলেগ এদিন আগবঢ়াম আজি মই ননদৰ ঘৰত যাব ওলাইছো তো বলক আপোনালোক মোৰ লগত গৰতো লাগছে বাৰীৰ পৰা ফ্ৰেছ নেমু চিঙা আপোনালোকে দেখিলে এতিয়া ভাবিলো অকণমান নেমু চৰবত বনাওঁ ইমান গৰম পৰিছে পাকঘৰত ভণ্টিয়ে খানাৰ যোগাৰ কৰি আছে আৰু তাই বহুত ধুনীয়া থলুৱা খাদ্য ৰান্ধিব জানে তাৰে ভিতৰত এটা স্নেল মানে শামুক এই শামুকৰ ৰেচিপিটো মই আপোনালোকক বেলেগ এদিনহে দেখুৱাব পাৰিম যিহেতু আজি মই ফুৰিবহে আহিছোঁ ভিডিঅ' কৰাত অসুবিধা হৈছে এই গেলা গৰমত মোৰ ভাগিনে কেইটা যে পাক মাৰিলে চোতালখনত চাওকচোন আপোনালোকে কি গৰম ঠাণ্ডাই একো বুজিয়েই নাপায় দুষ্ট হ'লেও কথা শুনে বাবুৱে নেমু পানীখিনি সোনকালে বনাই লওঁ আৰু ভণ্টিৰ লগত অলপ পাকঘৰত লাগি দিওঁ এতিয়া আমি খৰমুৱা
এতিয়া আমি বেলেগ এটা ৰাস্তাৰে গৈ আছোঁ আৰু সেই ৰাস্তাটোত নদী পাৰ হ'ব লাগে। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক কমেণ্টত জনাব নাপাহৰিব আৰু যদিহে ভাল লাগিলে তেন্তে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।